Hey guys, welcome back to my YouTube channel. It's your brother Manoj with a new video. So guys, আজি হৈছে কাতি বিহু আৰু কাতি বিহু কঙালী বিহু বুলি কোৱা হয় আৰু আজি খেতি পথাৰ তুলসী গছৰ তলত চাকি দিয়া হয় আৰু ঔটেঙা দি চাকি দিয়া হয় আৰু সবখিনি দেখুৱাম। এতিয়া হৈ আছে ইভিনিং আৰু অলপ পিছতে সন্ধ্যা হ'ব যেতিয়া তেতিয়া চাকি বিলাক দিব সকলোবোৰ দেখুৱাম। তো আজি একদম চাই থাকক আৰু সকলোকে কাতি বিহুৰ হিয়া ভৰাই শুভেচ্ছা থাকিল। তো ওলাই যোৱা আজি ঘৰতে এই আমাৰ ছাতৰ ইয়াতে আছো আৰু এইটো চাও আমাৰ ছাতৰ ওপৰৰ পৰা ভিউ। এইবিলাক চব ঔটেঙা আৰু এইবিলাক চাকিৰ নিচিনাকৈ কাটি দিছে। ইয়াতে তেল দিব আৰু ইয়াতে চাকি বনাই সেউজীয়া পথাৰ খনিলে এই কাতি বিহুটো অক্টোবৰ মান্থত চেলিব্ৰেট কৰা হয়। তো গাইছ এতিয়া হৈ গ'ল সন্ধিয়া আৰু এতিয়া দেখুৱাই আছোঁ মই কাতি বিহুৰ চাকিবিলাক। এতিয়া চাকি গাইছ আমাৰ চাকিবিলাক ৰেডি হৈ গৈছে। চাকি নহয় একচুৱেলি এইবিলাক হৈছে ঔটেঙা আৰু আজি চাকি বুলি ক'লে ঔটেঙাই। ইয়াতে চাক পূৰা তেল শলতা গোটেইখিনি দিয়া হৈছে আৰু এতিয়া আমি দিব যাম মন্দিৰত। তো চাই থাকক ভিডিঅ'টো। কঙালী হিৰাঙলী বেলিতি জিলিকি উঠিছে আবেলি ধাৰণি কাতিৰে কঙালী হিৰাঙলী বেলিতি জিলিকি উঠিছে আবেলি ধাৰণি এতিয়া আহিলোঁ মন্দিৰত আৰু মন্দিৰত চাওক সকলোৱে ৰাইজে পূৰা চাকি জ্বলাই থৈছে ঔটেঙাৰ চাকি এইবিলাক চাওক। মনত পৰে ল'ৰালিৰ কথা আকৌ এবাৰ উভতিবলে সেউজীয়া পথাৰ খনিলে এইটো হৈছে শিৱ মন্দিৰ আৰু ইয়াতে চাওক কি ধুনীয়াকৈ দেউলৰ কাৰণে চাকি দিছে, ভিতৰতো দিছে আৰু এইবিলাক গেটতো দিয়ে দেউলৰ দিনা আৰু দেখুৱাই আছোঁ ৰ'ব।